हेलो फ्रेंड्स नमस्कार मैं अनुपम और आपलोকে চাইছো অনুপম ব্লগছ। আজি আছো আমি ডিব্ৰুগড়ত এতিয়া বৰ্তমান মাজাৰত আছো। ইয়াত আপোনাৰ পুৰা টায়াৰ জ্বলাই পুৰা ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছে। ডিব্ৰুগড় ৰাজপথ পুৰা আপোনাৰ ধোঁৱা হৈ গৈছে। দেখিছে নহয়, দেখিছো পুৰা ৰাজপথ টায়াৰ জ্বলাই পুৰা কেবৰ বিৰুদ্ধে ডিব্ৰুগড়বাসী পুৰা ওলাই আহিছে। বৰ্তমান আমিও তাৰ সংগী হ'বৰ কাৰণে ওলাই আহিছোঁ ডিব্ৰুগড় ৰাজপথলৈ। আপোনালোকক দেখাই যাম কেনেকুৱা ডিব্ৰুগড় ৰাজপথত কেনেকুৱা প্ৰতিবাদ হৈ আছে। বৰ্তমান আমি এতিয়া গৈ আছোঁ বৰ্তমান মাৰ্কেটৰ ফালে চাই যাম আমি কেনেকুৱা আপোনাৰ ৰাস্তাত কেনেকুৱাকৈ প্ৰতিবাদ কৰিছে প্ৰতিবাদকাৰীসকলে। আৰু এতিয়া আমি আছোঁ ডিব্ৰুগড় মেইন বজাৰত। গোটেই বজাৰ বন্ধ, মানে ডিব্ৰুগড়ত বন্ধৰ প্ৰভাৱ বাৰুকৈ পৰিছে। আপোনাৰ এখনো দোকান খোলা নাপাব। আনকি আপোনাৰ ফুটপাথত থকা যিখন দোকান সেইখন দোকানো আপুনি আজিৰ দিনটোত পুৰা বন্ধ আছে। আছুৰ যি বন্ধ হৈছে বন্ধত সম্পূৰ্ণ ডিব্ৰুগড় চহৰ বন্ধ আছে। আপুনি কোনো গাড়ী সৰু সুৰা বাইকৰ বাদে আৰু সকলো গাড়ী সম্পূৰ্ণৰূপে বন্ধ হৈ আছে বৰ্তমান ডিব্ৰুগড়ত। আমি আপোনালোকক দেখাই আছোঁ ডিব্ৰুগড় মেইন বজাৰ। ডিব্ৰুগড় চুহম সম্পূৰ্ণৰূপে বন্ধ আছে আৰু ঠায়ে ঠায়ে সম্পূৰ্ণৰূপে পুলিচ দিয়া আছে। আৰক্ষী নিৰাপত্তা ব্যৱস্থাটো পুৰা কটকটীয়া কৰা হৈছে। কিজানি আপোনাৰ প্ৰতিবাদকাৰীয়ে ধ্বংসলীলা কৰে বুলি সম্পূৰ্ণৰূপে ডিব্ৰুগড় চহৰ বন্ধ আছে। ফাৰ্মাচীখনৰ বাদে সম্পূৰ্ণৰূপে ডিব্ৰুগড় চহৰ বন্ধ আছে। আৰু আপোনালোকক ডিব্ৰুগড় চহৰৰ ভিতৰত দেখাবলৈ চেষ্টা কৰিম। দোকানৰ ডিব্ৰুগড় চহৰৰ ভিতৰত সম্পূৰ্ণ দোকান বন্ধ, পুৰা বন্ধ কৰা আছে। আৰু সকলো দোকান পোহাৰ বন্ধ হৈ আছে। অকল ডিব্ৰুগড় চহৰৰ মাজতে নহয়, ডিব্ৰুগড়ৰ গোটেই গাঁৱে ভূঞে গোটেই ৰাস্তা পদূলি চবতে আপোনাৰ এতিয়া অকল টায়াৰ আৰু টায়াৰ গোটেই ৰাস্তাত আপুনি 1 কিলোমিটাৰ আধা কিলোমিটাৰ মূৰে আপুনি টায়াৰ পাব। মানে আপোনালোকে ভাবিব নোৱাৰিব যে এই যিটো আপোনাৰ আছুৰ যিটো বন্ধ ডিব্ৰুগড় চহৰত সৰ্বাত্মক প্ৰভাৱ বুলি ক'লেও বেয়া নহ'ব। কাৰণ
গোটেই ডিব্ৰুগড় চহৰত অকল টায়াৰ পাব আপুনি। টায়াৰ জ্বলাই প্ৰতিবাদ কৰিছে আৰু আমাৰ আগে আগে আহি আছে এটা সমদল ধৰ্ণা কাৰ্যসূচী হৈ আছে আপোনাৰ। কেব আমচুৱে নামানে, কেব অসমীয়াই নামানে, কেব কেতিয়াও আমি গ্ৰহণযোগ্য। গতিকে সকলো ৰাইজক মোৰ বিনম্ৰ অনুৰোধ, আপোনালোকে ৰাজপথত ওলাই আহক, আমাক লগ দিয়ক। অসমৰ স্বাৰ্থত, অসমীয়া আইৰ স্বাৰ্থত, নিজৰ ভাষাৰ স্বাৰ্থত। জয় আই অসম! জয় আই অসম! জয় আই অসম! দেখাই আছোঁ আপোনালোকক। এয়া ডিব্ৰুগড় এটি ৰোডৰ দৃশ্য হয়। সম্পূৰ্ণ এটি ৰোডত অকল ধোঁৱা আৰু ধোঁৱা পাব আপুনি বৰ্তমান। আৰু এয়া আপোনালোকক দেখাই আছোঁ ডিব্ৰুগড় যুৱ সমাজৰ, ডিব্ৰুগড় আছু সকলো ৰাইজ বৰ্তমান ধৰ্ণা আৰু ধৰ্ণা। ইয়াৰ মাজত এটা ভাল কথা ক'ব লাগিব যে তেওঁলোকে এম্বুলেঞ্চক সম্পূৰ্ণ সঁহাৰি জনাই আছে। এয়া হৈছে ডিব্ৰুগড় লালুকা গাঁও যুৱ সমাজৰ উদ্যোগত। আমি আৰু আগলৈ গৈ আছোঁ। আগত আপোনালোকক দেখা থাকিম ডিব্ৰুগড়ত বৰ্তমান জোৰদাৰ আন্দোলন চলি আছে। ডিব্ৰুগড় চহৰত অকল টায়াৰ দেখিবলৈ পাব এতিয়া বৰ্তমান। অকল আছু কৰ্মী বুলিয়ে নহয় বা সমগ্ৰ ডিব্ৰুগড় চহৰৰ পুৰুষ মহিলা উভয়ে এই প্ৰতিবাদ চলাই আছে। আৰু সম্পূৰ্ণ এটি ৰোডত আপুনি অকল এতিয়া টায়াৰ আৰু ধোঁৱা দেখিব আপুনি। আমি আৰু আগলৈ গৈ আছোঁ, আপোনাক দেখাই আছোঁ কেনেকুৱা হৈছে বৰ্তমান ডিব্ৰুগড় চহৰৰ পৰিস্থিতি। সম্পূৰ্ণ ৰাজপথ অৱৰোধ কৰি আছে। ৰাজপথৰ ওপৰত আপোনাৰ অকল ধোঁৱা দেখিব পাব আপুনি। ডিব্ৰুগড় লালুকা গাঁও পাৰ হৈ পিনে এয়া দেখিছে আধা কিলোমিটাৰ আৰু 1 কিলোমিটাৰ মূৰে মূৰে আপুনি টায়াৰ দেখিবলৈ পাব। টায়াৰ জ্বলি আছে আৰু অকল ধোঁৱা, গোটেই ৰাস্তাটো ধোঁৱা হৈ আছে।